সৰুৰ পৰা আজিলৈকে মই এটা কাৰ্টুনৰ নামেই জানো ডৰেমন তাৰ বাহিৰে মই একো কাৰ্টুনৰ বিষয়ে নাজানো আৰু সেইটো লাজ পাবলগীয়া কথাও নহয় কাৰণ মই কাৰ্টুনৰ প্ৰতি ইমান বেছি আগ্ৰহী নহয় যেনেকৈ সৰু বাচ্চাবিলাকে কাৰ্টুন চাব পালে বহুত বেছি এক্সাইটেড হৈ থাকে তো মই তেনেকুৱা নাছিলোঁ মই কাৰ্টুন খুব বেছি বেয়া পাওঁ আনকি মই এতিয়াও ভাল নাপাওঁ কাৰ্টুন আৰু এতিয়া যিহেতু মই কেক বনাওঁ আৰু বহুত কেইটা কাৰ্টুনৰ থিমত কেক বনাবলগীয়া হয়তো মোৰ ইমানখিনি নলেজ নাথাকে আছিলে নাৰুটো থিমৰ কেক এটা অৰ্ডাৰ আছিলে আৰু এইফালে গোটেইখিনি প্ৰিণ্ট কৰি উলিয়াই আনিছোঁ আৰু চাওকচোন এটা এটা পাৰ্ট আমি কিমান সময় ধৰি কাট কৰি কিনে কেকত লগাব লগা হৈছে আৰু এইখিনিতে আমাৰ বহুতখিনি সময় গুচি যায় যাৰ কাৰণে কাষ্টমাইজ কেকত অকণমান প্ৰাইচটোও বেছি থাকে আৰু এইফালে চাওকচোন ডিজাইনটো তেওঁলোকে ডিচাইড কৰি দিছিলে কেনেকুৱা ধৰণৰ মই বনাব লাগিব আৰু এইফালে আমাৰ কেকটো হৈ গ'ল ৰেডি তো কেনেকুৱা পালে আৰু যদি আপোনালোককো এনেকুৱা টিমৰ কেক লাগে গুৱাহাটী বা নলবাৰীত তো আমাৰ লগত যোগাযোগ কৰিব পাৰে